কিমান আৰু কিতাপ পঢ়িম ভাগৰ লাগিছে অলপ মোবাইলে টিপো আয়ো কি যে মিউজ দি থাকে হাইয়ে ওলাই ছোৱালীটো পঢ়ি আছে অলপ চাই আহো মাইনা অ মাইনা মই ভাবিছো তই পঢ়ি আছো আৰু তই মোবাইল টিপি আছো হা তই মই পঢ়িব দিছিলে নাই যা পঢ়িব মনে যা কাম কৰি যা মই ভাবিছো তই পঢ়ি আছো হাই মা মই ভাবিছো পঢ়ি আছো আৰু তই মোবাইল টিপি আছো হা তই মোবাইল টিপি আছো মোবাইল পাইছো তাৰ কাৰণে তোৰ বেছি হৈছে না ৰবা যা বাসনকে ধুই আন যা পঢ়িব মনে যা বাসনকে ধুই আন এনে বহি না থাকিবি এনেকে টাইম নষ্ট নকৰিবি মানে মা ভাগৰ লাগিছে পঢ়োতে তাৰ কাৰণে অলপ মোবাইলটো ধৰিলো আৰু মানে ৰাতি যোৱাকালি ৰাতি মই এখন মানে মা এখন ফটো আপলোড দিছিলো এফবিত তাৰ কাৰণে চাই আছিলো কোনে লাইক কমেন্ট দিলে নে নিদিলে ফটো নহলে কোনো ফ্ৰেন্ড ৰিকুৱেষ্ট নিদিয়ে কোনো তাৰ কাৰণে মই দিলো মা এখনে দিছো মা প্লিজ খং নকৰিবা এখনে দিছিলো মানে কোনো লাইক কমেন্ট নিদিয়ে তাৰ কাৰণে দিছিলো কি মানে কৰিছ হা কি মানে কৰিছ চা মোবাইল মোক দে পঢ়াৰে মোবাইল পাইছ ন বেছি হৈছে না তই আৰু ফোন মাইনা তোক মই কৈছো নহয় তই ফটো আপলোড নিদিব বুলি এক্সাম আহিছে নে নাই এক্সামৰ চিন্তা নাই এক্সাম এই তই মোবাইল টিপি আছ না আকৌ ফটো আপলোড দিছ মই কৈছো নাই তই মোবাইল আপলোড নিদিবি বুলি কেইবাৰ ক'ব লাগে তই একেটা কথা বাৰে বাৰে কৈ থাকিম নেকি এবাৰ ক'লে মোৰ নোহোৱা কথাটো বৰ্ড এক্সাম আগত আহিছে আৰু তাই মোবাইল ফটো ফেচবুক ফটো আপলোড দিছে তই কৈছো হয় ফটো আপলোড নিদিবি বুলি ৰবা তোমাৰ দেউতা আজি আহক অফিচৰ পৰা তোমাৰ গোটেই কাণ্ডকৃতি তোমাৰ দেউতাক আজি মই কমেই এনেটা অকল মোবাইলটো তোমাৰ লাইফ বৰবাদ কৰি দিলে এক্সামতো নম্বৰ নাই আৰু মোবাইল টিপা হলে বহুত ওস্তাদ তোমাৰ দেউতা আহিলে আজি আমি তোমাৰ বিধি পথালি গোটেই কৈ কি কৰিব লাগে তোমাৰ দেউতাই কি কৰিব আৰু শুনা এক্সাম নোহোৱালৈকে তুমি তোমাৰ ফেসবুক একাউণ্টটো ডিলিট কৰি দিবা আৰু মোবাইল মোৰ ওচৰত থাকিব এটোৱে লাষ্ট ডিসিশন মোৰ এতিয়া পঢ়ি থাকা তুমি মই ভাত বনাওগে দেউতা কৈ নিদিবা না মা প্লিজ আৰু মই এনেকুৱা নকৰো ভাল নালাগে যিকোনো কথা দেউতাক ক'বলৈ যায় কি কৰিলো মোবাইলতে টিপিলো অকল দেউতাক ক'বলৈ যায় ভালে নালাগে তো লাইফটো বৰবাদ হৈ গৈছে মোৰ